মই বৰ্তমান উপস্থিত আছোঁ বিদিত ৰাজ বড়োৰ খেতি পথাৰত। বিদিত ৰাজ বড়ো হ'ল এজন বড়ো যুৱক। তেখেতে নিজৰ গ্ৰেজুৱেশ্যন কমপ্লিট কৰাৰ পিছত এনে থাকাতকৈ 4 বিঘামান পথৰ খেতি কৰিছে। এয়া হ'ল তিতা কেৰেলা, ভিন্দিৰ খেতি কৰিছে, জিকাৰ খেতি কৰিছে, কুচুৰ খেতি কৰিছে। ইয়াত বিভিন্ন ধৰণৰ খেতি আছে। ধুনীয়া এজন যুৱক হয় নিজৰ গ্ৰেজুৱেশ্যন কমপ্লিট কৰাৰ পিছত তেখেতে এনে থাকাতকৈ এই খেতি পথাৰত ধুনীয়াকৈ খেতি কৰি আছে। তেখেতে বৰ্তমান বহুত পইচা কামাই আছে। মই এতিয়া বিদিত ৰাজ বড়োৰ লগত কথা পাতিম। আচ্ছা, বিদিত ৰাজ বড়ো, তুমি যি খেতি কৰিছে ইয়াত এজন যুৱক হয়, তুমি কিমানমান পইচা বৰ্তমান ইনকাম কৰিছে এইটো খেতিৰ পৰা? মই এতিয়ালৈকে খেতি কৰা ষ্টাৰ্ট কৰিছোঁহে। মই যোৱাবাৰে মই গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলোঁ। হয়। এতিয়ালৈকে বৰ্তমান মোৰ খৰচা হৈছে 2-3 হাজাৰ মান খৰচা হৈছে। আচ্ছা, গোটেইখিনি এতিয়া হৈ কৰোঁতে তো এইখিনি কৰি আছোঁ এতিয়া বৰ্তমান। ইয়াত তুমি কি খেতি কৰিছে? ইয়াত মই ভোল, জিকা, তিতা কেৰেলা বা বিভিন্ন ধৰণৰ যি আছে গোটেইখিনি মই খেতি কৰিছোঁ, ষ্টাৰ্ট কৰিছোঁ। তিতা কেৰেলা কিলো কিমানকৈ বেচিছে? কিলো এতিয়া 10 টকাকৈ তেনেকৈ দিয়া হৈছে। ভিন্দি চব 10 টকাকৈ দিয়া আছে তেনেকৈ। তুমি নিজে বেচা নে ইয়াত বেপাৰী নিবলৈ আহে? মই একচুৱেলি আহে আমাৰ ঘৰখিনিয়ে বেছিভাগ গাঁৱৰখিনিয়ে আহে, তো বাকী বজাৰৰ দিনাখন বজাৰ লৈ যাওঁ আৰু তেনেকুৱা। আৰু আপুনি ইয়াত 3-4 বিঘা মাটিত খেতি কৰিছে, আৰু কিবা ভাবিছে নেকি বেছিকৈ মাটিত খেতি কৰিম বুলি? মই নেক্সট অহা বছৰলৈকে ভাবিছোঁ তেনেকুৱা। এই বছৰ বৰ্তমান সেইখিনিয়ে কৰি চাওঁ বুলি ভাবিছোঁ। প্ৰথম যিহেতু কৰিছোঁ, এক্সপিৰিয়েঞ্চ এটা লৈ চাওঁ আৰু। আপোনাৰ প্ৰফিট হৈছেনে এইটো খেতি কৰি? প্ৰফিট এতিয়া তেনেকৈ ক'ব নোৱাৰি, সেইটো পিছলৈ গম পোৱা যাব। এতিয়া বৰ্তমান প্ৰফিটৰ ওচৰতে আছে এতিয়া বৰ্তমান। আপুনি এজন যুৱক হয়, গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে, চাকৰিৰ কাৰণে কিবা মাথা মাৰা নাছিলে নেকি? মই চাকৰিৰ কাৰণে মাথা মাৰিলোঁ বহুতবাৰ, তাৰপিছত এতিয়ালৈকে হোৱা নাই। তো এনে থকাতকৈ বৰ্তমান মই প্ৰাইভেট জবো কৰিব পাৰিলোঁ হয়, কিন্তু যিহেতু ঘৰত অলপ মাটি আছে, খেতি কৰি খাব পাৰি, সেইকাৰণে ষ্টাৰ্ট কৰিলোঁ আৰু ভাবিলোঁ বেছি ভাল হ'ব বুলি। ধানৰ খেতি কৰাৰ কিবা প্লেন আছেনে আপোনাৰ? আছে, নিশ্চয় আছে। সেইটো মোৰ গোটেইখিনি প্লেনিং আছে এতিয়া বৰ্তমান। কিমানমান বিঘাত ধানৰ খেতি কৰিব? মোটামুটি মোৰ এনেকুৱা ধানৰ 20 বিঘামান ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ। এটা কথা শুনি আছোঁ, আপুনি গাহৰিৰ ফাৰ্ম কৰিব বুলি আমি শুনি আছোঁ, এইটো সঁচা কথানে? হয়, সেইটো মই কৰিম, অহা বছৰলৈকে কৰিম ভাবি আছোঁ এতিয়া। কিমানমান গাহৰি ৰাখিব আপুনি ফাৰ্মত? মই প্ৰথমে 2টা গাহৰি ৰাখিম, তাৰপিছত ষ্টাৰ্ট কৰি চাম তাৰপৰা। ধন্যবাদ বিদিত ৰাজ বড়ো। এয়া হ'ল বিদিত ৰাজ বড়ো, এজন বড়ো যুৱক হয়। নিজৰ গ্ৰেজুৱেশ্যন কমপ্লিট কৰাৰ পিছত খেতি পথাৰত নামি পৰিছে। তেখেতৰ প্ৰফিট হৈছে, ভাল প্ৰফিট হৈছে। বিদিত ৰাজ বড়োৰ ঘৰ হ'ল ৰঙাফালি গাঁৱত। ইয়াত বিভিন্ন ধৰণৰ খেতি আপোনালোকে দেখা পাইছে। জিকা দেখা পাইছে, ভিন্দি দেখা পাইছে, তিতা কেৰেলা আৰু কুচুৰ খেতিও আছে। ইয়াত প্ৰায় 3-4 বিঘা মাটি আছে। আপোনালোকক মই এটা অনুৰোধ কৰিছোঁ, আমাৰ বড়ো যুৱকসকলক, কোনোবাই যদি চাকৰি পোৱা নাই তেতিয়াহ'লে বেয়া কামত আগবাঢ়ি যাব নালাগে। নিজৰ কাৰণে কষ্ট কৰক, খেতি পথাৰত নামি আহক, আৰু বিভিন্ন ধৰণৰ ফাৰ্ম আপোনালোকে কৰিব পাৰিব। এয়া চাওক, ধুনীয়া খেতি পথাৰ। এয়া তিতা কেৰেলা, আপোনালোকে চাওক। ভাল কৰ্ম কৰিলে আপোনালোকে নিজৰ জীৱনত চলি যোৱাৰ কাৰণে কোনো কষ্ট নহয়। ধন্যবাদ।